ভাৰতৰ ইম্পৰ্টেণ্ট জিকে। যদি ভিডিঅ'টো চাই ভাল পায় বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, য'ত সকলোজনৰ PDF দিয়া হয়, এড হৈ যাব। আজিৰ কুৱেশ্যনখিনি ডিছকাছ কৰোঁ আহক। আজিৰ প্ৰথম কুৱেশ্যনটো চাওঁ। আজি আমি অপশ্যন নিদিয়াকৈ উত্তৰ কৰিম। আজিৰ ফাৰ্ষ্ট প্ৰশ্নটো হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? আমাৰ উত্তৰটো হ'ল 1885 খ্ৰীষ্টাব্দত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল, মুছলিম লীগ কেতিয়া গঠন হৈছিল? উত্তৰটো হ'ল 1206 চনত। মুছলিম লীগ অনুষ্ঠিত হৈছিল ঢাকাত আৰু ইয়াৰ ফাউণ্ডাৰ আছিল খ্বাজা ছলিমুল্লাহ আৰু প্ৰেচিডিং লিডাৰ আছিল মহম্মদ আলী জিন্না। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বাৰ বাৰ ৰিপিট হৈ থাকে। কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? উত্তৰটো হ'ল 1911 চনত কলিকতাৰ পৰা ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল, কোন চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰে? আমাৰ উত্তৰটো হ'ল 1919 চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল। আমাৰ নেক্সট 5 নম্বৰ কুৱেশ্যনটো হ'ল, জালিৱানাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল? আমাৰ উত্তৰটো হ'ল 1919 চনৰ 13 এপ্ৰিলত জালিৱানাবাগৰ হত্যাকাণ্ড ঘটিছিল আৰু ইয়াৰ বাবে দায়ী আছিল জেনেৰেল ডায়াৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, টিপু চুলতান কোনে আছিল? আমাৰ উত্তৰটো হ'ল, তেওঁ আছিল এজন মহীশূৰৰ চুলতান। আমাৰ নেক্সট প্ৰশ্নটো হ'ল, ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? আমাৰ উত্তৰটো হ'ল JB কৃপালানি। ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল JB কৃপালানি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? আমাৰ উত্তৰটো হ'ল উমেশ চন্দ্ৰ বেনাৰ্জীৰ। উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোনে আছিল? উত্তৰটো হ'ল, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিং আছিল। কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ৰ বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল? আমাৰ উত্তৰটো হ'ল 1905 চনৰ বংগ বিভাজনত এই পদক্ষেপ সূচনা কৰিছিল।